हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভালে মই আজি মেকআপ প্ৰেক্টিস বোৰ্ডত মই আপোনালোকক আই মেকআপ কৰি দেখাম এই মই ব্ল্যাক শেড লৈছো প্ৰথমতে আইব্ৰোডাল আঁকি লম আইব্ৰোডাল আঁকি খুব সুন্দৰকৈ আঁকি লম তো फ्रेंड्स বেছি পলম নকৰি ভিডিওটো আমি আৰম্ভ কৰি দিম আৰু ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব শেষলৈকে ধুনীয়াকৈ চাই থাকিব তো গাইস আইব্ৰো আঁকিছো কিন্তু অলপ ৰাইট সাইডৰ অলপ ছুটি হৈছে অলপ বেলেগ যেন লাগিছে আৰু ইফালে লেফট সাইডে অলপ বেলেগ যেন লাগিছে দুইডালৰে অলপ বেলেগ বেলেগ দেখা যেন লাগিছে কাৰণ মই যেতিয়া আঁকিছিলো তেতিয়া মানে কি ইমান এটা গম পোৱা নাছিলো নেক্সট মই ইয়াৰ পৰত কনসিলাৰ ইউজ কৰিম কনসিলাৰ এপ্লাই কৰিম ইয়াত আইব্ৰো এনেকৈ সাইডে সাইডে আইব্ৰোডাল অলপ মানে কি ৰিয়েল যেন দেখি তাৰ কাৰণে মই অলপ আইব্ৰো কাহি কৰি কনসিলাৰ এনেকৈ এপ্লাই কৰিছো নেক্সট ভিডিওত মই কাট ক্ৰিজ আই মেকআপ কৰিম আপোনালোকে পাই যাব যদি হে এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া হলে এনেকুৱা নতুন নতুন ভিডিওবোৰ আপোনালোকে প্ৰথমতে পাব एक्चुअली কি হয় জানেনে মানে কি কনসিলাৰ গুটেখিনিতে ইউজ কৰিব পাৰি কিন্তু মই এনে কৰা নাই মানে জাস্ট মই এনে ট্রাই কৰিছো অকমান আঁকিব চেষ্টা কৰিছো আই মেকআপটো কেনেকুৱা হয় নেক্সট মই বিউটি ব্লেন্ডাৰ দি এনেকৈ ব্লেন্ড কৰি লৈছো মই বিউটি ব্লেন্ডাৰটো মই পেকৰ ইউজ কৰিছো আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰে ব্লেন্ডাৰ नेक्स्ट মই লৈছো পেকৰ 04 পাউডাৰ ইয়াত এপ্লাই কৰিম ধুনীয়াকৈ ইয়াৰ পিছত লৈছো মই পেকৰ আইশ্যাডো প্লেট পিংক কালাৰ প্ৰথমতে ক্ৰেছ লাইনত এনেকৈ এপ্লাই কৰিম তাৰপিছত দুটা আই এনেকৈ ব্লেন্ডিং কৰিম ব্লেন্ডিং ধুনীয়াকৈ কৰিব লাগিব যাতে ধুনীয়া দেখি ফিনিশিংটো তো গাইস আপোনালোকে কমেন্ট কৰি জনাব যে দুটা আই ঠিকে আছে নে নাই আইব্ৰো ঠিকে আছে নে নাই কেনেকুৱা হৈছে বেয়া হৈছে নে ভাল হৈছে হেতু কমেন্ট কৰি জনাব আৰু যদি হে ভিডিওটো আপোনালোকে চাই ভাল পাইছে তেনেহলে এটা লাইক দি দিব আৰু যদি বেয়া লাগিছে তেনেহলে ডিসলাইক দিব ইয়াৰ পিছত মই এইটো শেড লৈছো ডাৰ্ক শেড আউট কৰ্নাৰ দুই সাইডে ডাৰ্ক পুৰা ডাৰ্ক কৰি লৈছো দুটা আউট কৰ্নাৰ ইফালে কৰিছো ধুনীয়াকৈ সেম কৰিব চেষ্টা কৰিছো দুটা সাইড नेक्स्ट एप्लाई কৰিছো মই হুডা সিমাৰি প্লেট গোল্ড শেড ইয়াৰ পৰা এনেকৈ এপ্লাই কৰিছো আঙুলিটো বেছি ভাল ফিনিশিংটো বেছি ভাল কৰিব পাৰি আপোনাক যেনেকৈ লাগে মই সিমাৰি লৈছো সিমাৰি প্লেটৰ পৰা লৈছো আপোনালোকে লাগিলে গ্লিটাৰ ল'ব পাৰে গ্লিটাৰ এপ্লাই কৰিলে বেছি এটো ফিনিশিং দেখা পাব গতিকে মই এইটো লৈছো আপোনালোকৰ ভাল লাগিছে না কব
বন্ধুসকল মই এইবাৰ ইয়াত আইলেছ লগাম মই ইয়াত জেল আইলাইনাৰ ইউজ কৰা নাই আৰু ইয়াত হাইলাইট ইউজ কৰা নাই আপোনালোকে দেখা পাইছে চাগে দেখিছে ইয়াত চাওক মই ইয়াত জেল আইলাইনাৰ আৰু হাইলাইট লগোৱা নাই এইখিনি সকলো কৰিছোঁ আৰু আপোনালোক বন্ধুসকল ক'ব যে ভিডিঅ'টো কেনে লাগিল আই মেকআপটো কেনে হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ইয়াৰ বাবে এটা লাইক দিব ভিডিঅ'টো বনোৱাত বহুত কষ্ট হৈছে গাইজ পাৰে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ দুই এজনক আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব গতিকে আজিলৈ